আমি ৱাচ ললি তই পইচাটো বৰ খাই নাই আৰু হেল্ল' এভৰিৱান, পুনৰ আকৌ এটা মিনি ব্লগৰ সৈতে মই আপোনালোকক পুনৰ আকৌ এবাৰ স্বাগতম জনাইছোঁ। একেবাৰে সাজি কাচি যাব ওলাইছোঁ শ্বপিং কৰিবলৈ। আৰু ভাইজান আজি ৰাতিপুৱা আহি পালে আৰু সি কাকো নোকোৱা নিমিলাকৈ আহিছে আমাক ছাৰপ্ৰাইজ দিবলৈ। আৰু সি ক'লে ব'ল অকণমান শ্বপিং কৰি আহোঁ। মইতো শ্বপিং কৰি ভালে পাওঁ, সেইবাবে আহিলোঁ দুজনে। আৰু আহি পিনি লাগি গ'লোঁ পাৰফিউম চাবলৈ। আৰু পাৰফিউমৰ কালেকশ্যন ইমান ধুনীয়া ধুনীয়া আছে, মানে কোনটো ল'ম কোনটো নল'ম কনফিউজ। আৰু এইখন কোনো বিশাল মল ৰাগা এইবিলাক নহয়, এইখন হৈছে আৰ্মি কেণ্টিন। মোৰ লগতে ভাইজানো পাৰফিউম চাবলৈ আৰম্ভ কৰিলে আৰু ঘৰত যিখিনি লাগতিয়াল বস্তু আছে সেইখিনি এটা এটাকৈ ল'বলৈ আৰম্ভ কৰিলোঁ। আৰু ঘৰৰ পৰা ভাবি যাওঁ কিবা এটা আৰু তাত গৈ হয় কিবা এটা, মানে কিবা ল'ব লাগে কিবাহে লৈ দিওঁ মানে। তেনেকৈ ল'লোঁ বাৰু, সকলোবোৰ লোৱা মিলা হ'ল। আৰু লাষ্ট টাইমত ভাইজানে চাবলৈ ল'লে ৱাটছ। তাৰ হেনো ৱাটছত চকু গ'ল, সেই বুলি কোনটো ল'ম কোনটো নল'ম চাই আছে। আৰু ফাইনেলি এটা ৱাটছ ল'লে সি বাৰু। আৰু ৱাটছ লৈ তাৰ মুখত হাঁহি, কিমান হেপ্পী ফিল হৈছে সেই ৱাটছটো লৈ, মানে সি বুজাব নোৱাৰে। তাৰপিছত আহিলোঁ আমি ঘৰলৈ আৰু ঘৰলৈ আহি বস্তু খুলি মেলি খোৱা আৰম্ভ কৰি দিলোঁ। তাৰপিছত খালোঁ মই আইচক্ৰীম।